নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই পংকজ বৰুৱা ৰাইট এডুকেশ্যন তৰফৰ পৰা আজি মই আপোনালোকলৈ UGC NET 2024 চনৰ যিখন আমাৰ 27 আগষ্টত অসমীয়া যিখন পেপাৰ আছিলে সেই পেপাৰখনৰ এটা মই MCQ লৈ আহিছোঁ। এইটো মই ইয়াৰ আগত এটা MCQ দিছিলোঁ, যেহেতু অফিচিয়েল এনসাৰ কি আহিলে আপোনালোকক মই নেক্সট কোনোবা এটা ভিডিঅ'ত গোটেই পেপাৰখনৰ যিখিনি কাৰেক্ট এনসাৰ কি সেইখিনি মই এটা ভিডিঅ'ত আপোনালোকক দিবলৈ যত্ন কৰিম। আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকলৈ। এই ভিডিঅ'টোত যদি আমি কুৱেশ্যনটো যদি চাওঁ, ইউনিট 2ৰ পৰা আহিছে কুৱেশ্যনটো। মধ্যযুগৰ যিটো আমাৰ সাহিত্য, অসমীয়া যিখিনি সাহিত্য, শংকৰদেৱৰ ওপৰত আহিছে, মাধৱদেৱৰ ওপৰত আহিছে, ৰাম সৰস্বতী বা পাঁচালী সাহিত্যৰ ওপৰত আহিছে। গতিকে গোটেইকেইটা কণ্টেণ্টৰ ওপৰত বেছ কৰি কুৱেশ্যনটো আছে। এই কুৱেশ্যনটো এনেধৰণৰ আছিল। প্ৰশ্নটো এক আছিল, শংকৰদেৱৰ মানে তলৰ মন্তব্যৰ ওপৰত এই যিখিনি মন্তব্য দিছে তাৰ পৰা আমি শুদ্ধ মন্তব্যটো আমি বিচাৰিব লাগে। তেতিয়া যদি আমি প্ৰথমটো চাওঁ, শংকৰদেৱৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলী প্ৰাক শংকৰী যুগৰ কবি আছিল। মহেন্দ্ৰ কন্দলীৰ টোলত মহাপুৰুষ শংকৰদেৱে শিক্ষা গ্ৰহণ কৰিছিলে, কিন্তু তেখেত এজন যে প্ৰাক শংকৰী যুগৰ কবি আছিলে সেইটো ইয়াৰ শুদ্ধ উত্তৰ নহয়, আৰু অফিচিয়েল এনসাৰ কিটো এইটো ইয়াৰ শুদ্ধ উত্তৰ দিয়া নাই। আৰু যদি আমি দ্বিতীয় অপশ্যনটো চাওঁ, মাধৱদেৱ আৰু শংকৰদেৱৰ নাটসমূহৰ মাজত সম্পূৰ্ণ সাদৃশ্য বিদ্যমান। যিহেতু আমাৰ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ যদি আমি ৰচনাবিলাক যদি চাওঁ, তেতিয়া আমি দেখিম ইয়াত মহাপুৰুষ শংকৰদেৱৰ কিছুমান যদি আমি কাব্যকেইখনলৈ যদি চাওঁ, হৰিচন্দ্ৰ উপাখ্যান, গজেন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, ৰুক্মিণী হৰণ, বলি চলন, অমৃত মন্থন আৰু কুৰুক্ষেত্ৰ। আকৌ শংকৰদেৱৰ যদি আমি নাটকেইখনলৈ চাওঁ, পত্নী প্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। ঠিক তেনেকৈ ভক্তিমূলক যদি ৰচনা চাওঁ, ভক্তি প্ৰদীপ, অনাদি পতন, ভক্তি ৰত্নাকৰ, তেখেতে সেইখন সংস্কৃতত ৰচনা কৰিছিলে। নিমিদৱ সিদ্ধ সংবাদ বা গীতবিলাকৰ বিষয়ে যদি চাওঁ, বৰগীত, ভটিমা, টুতয়। এতিয়া মহাপুৰুষ যেতিয়া আমাৰ গুৰুজনাই যেতিয়া তেখেতৰ ৰচনাৱলীবিলাক আছিলে বা যিবিলাক বৰগীত তেখেতে ৰচনা কৰিছিলে, সেই বৰগীতবিলাক কি হৈছিলে, কমলাবয়নে আওৰাবলৈ নিছিলে। আৰু কি কৰিছিলে, ভাদমহীয়াত কি বনজুয়ে পৰি সেই গোটেইখিনি কি কৰিছিলে, ধ্বংস কৰি দিছিলে। কিন্তু বৰ্তমান তেখেতৰ 35টাহে মহাপুৰুষ গুৰুজনাৰ 35টা বৰগীতে উদ্ধাৰ হৈছে। এতিয়া আমি চাওঁ তেখেতৰ যদি অনুবাদবিলাকৰ ওপৰত যদি চাওঁ, ভাগৱতৰ প্ৰথম, দ্বিতীয়, তৃতীয়, ষষ্ঠ, অষ্টম, দশম, একাদশ, দ্বাদশ স্কন্ধ আৰু ৰামায়ণৰ উত্তৰাকাণ্ড কি কৰিছিলে, তেখেতে অনুবাদ কৰিছিলে। আৰু তেখেতৰ নাম প্ৰসংগ পুথি যদি চাওঁ, কীৰ্তন আৰু গুণমালা। এইখিনিৰ ওপৰত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ওপৰত মই আপোনালোকৰ দুটা ভিডিঅ' প্ৰস্তুত কৰি থৈছোঁ। আপোনালোকে যদি মোৰ প্লে'লিষ্টত গৈ চায় তেনেহ'লে এইকেইটা পাই যাব। তথাপিতো মই যিহেতু এই প্ৰশ্নটোত এই যিটো অপশ্যনটো আছিলে সেই অপশ্যনটোত দিছিলে যে আমাৰ সম্পূৰ্ণ সাদৃশ্য বিদ্যমান। যিহেতু সাদৃশ্য বিদ্যমান হয় কিন্তু সম্পূৰ্ণ সাদৃশ্য বিদ্যমান নহয়, এই সম্পূৰ্ণ শব্দটো থকাৰ কাৰণে ইয়াৰ অপশ্যনটো শুদ্ধ নহয়। এতিয়া যদি মহাপুৰুষ মাধৱদেৱৰ যদি ৰচনাৱলীবিলাক চাওঁ, হয়নে, যিবিলাক কাব্যগ্ৰন্থ যদি ৰাজহুৱা কাব্য, নাট, অৰ্জুন ভঞ্জন আৰু ৰামযাত্ৰা, এইখনৰ ওপৰত মই সঠিক তথ্য পোৱা নাই। আপোনালোকে যদি জানে মোক উত্তৰটো দিবচোন। আকৌ ভক্তিমূলক ৰচনা যদি চাওঁ, তেখেতৰ নামঘোষা, এইখন তেখেতৰ শ্ৰেষ্ঠ ৰচনা হয়। তাৰপিছত যদি আমি ঝুমুৰা বুলি কওঁ, ঝুমুৰা বুলি ক'লে কি হয় আপোনালোকক সেই বিষয়ে মই পাছত আলোচনা কৰিম। চুৰ ধৰা, পিম্পৰা গুচোৱা, ভোজন বিহাৰ, হয়নে, কুটুৰা খেল, ভূমি লুটোৱা, ব্ৰহ্মমোহন, ৰাস ঝুমুৰা আৰু ভূষণ হৰণ। তেখেতৰ অনুবাদ যদি চাওঁ, আমাৰ জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা, হয়নে, অগ্নিকাণ্ড, ৰামায়ণ, এইকেইখন তেখেতৰ অনুবাদমূলক ৰচনা। আৰু গীতৰ বিষয়ে যদি চাওঁ, তেখেতৰ যিটো 157টা বৰগীত আছে আৰু তাৰে 11টা কি হৈছে, ভটিমা আছিলে। এতিয়া আমি এইকেইখনৰ যদি ওপৰত যদি নেক্সট এটা যদি চাওঁ, এটা প্ৰশ্ন আহিছিলে, তাতে আমাৰ ভক্তি ৰত্নাকৰ এইটো অপশ্যনৰ ওপৰত আহিছিলে, মহাপুৰুষ ভক্তি ৰত্নাকৰ, আৰু এটা আহিছিলে ভক্তি ৰত্নাৱলী। এইটোৰ ওপৰত প্ৰায় আপোনালোকৰ অলপ কনফিউজ হ'ব পাৰে। আপোনালোকে চাব, মনত ৰাখিবলৈ যত্ন কৰিব, যিহেতু UGC নেটৰ এনেকুৱা এটা কুৱেশ্যন দিছিলে যে ভক্তি ৰত্নাৱলীখন কাৰ ৰচনা, নে ভক্তি ৰত্নাকৰ, ইয়াৰ ভিতৰত কোনোবা এটা অপশ্যন দিছিলে। তেতিয়া আপোনালোকে জানিব লাগিব যে ভক্তি ৰত্নাৱলীখন মহাপুৰুষ মাধৱদেৱৰ এখন অনুবাদমূলক ৰচনা, আৰু ভক্তি ৰত্নাকৰখন হৈছে কি, এখন ভক্তিমূলক ৰচনা মহাপুৰুষ শংকৰদেৱৰ। গতিকে এই দুটাৰ ওপৰত আপোনালোকে কনফিউজন নকৰিব। এতিয়া আমি
যদি নেক্সট যদি চাওঁ এতিয়া আমি এই দুজনৰ যদি আমি সাদৃশ্যবিলাক যদি চাবলৈ যাওঁ আপোনালোকে মনত ৰাখিব যে গুৰু দুজনাই যেতিয়া আমাৰ মহাপুৰুষ শংকৰদেৱে যেতিয়া অংকীয়া নাট যিখনবিলাক ৰচনা কৰিছিলে তথাপিও দুইজনৰ আমাৰ বৈশিষ্ট্য যদি চাওঁ বা মহাপুৰুষ মাধৱদেৱৰ যদি আমি ঝুমুৰা নাটসমূহৰ যদি বৈশিষ্ট্য যদি চাওঁ তেনেহ'লে আমি দেখিবলৈ পাম যে কি হৈছে জানেনে শংকৰদেৱৰ যিবিলাক নাটকত ভগৱান শ্ৰীকৃষ্ণক সম্পূৰ্ণ মানে যিটো পূৰ্ণ যৌৱনপ্ৰাপ্ত পুৰুষত ৰূপত দেখুওৱা হৈছিল কিন্তু মাধৱদেৱৰ নাটসমূহত শ্ৰীকৃষ্ণৰ কি হৈছে শিশুকালৰ লীলা মাহাত্ম্যৰ কথাহে বৰ্ণনা কৰিছিলে গতিকে এইটো ক্ষেত্ৰত অকণমান পাৰ্থক্য আছে কিন্তু আপোনালোকে যদি আকৌ যদি লক্ষ্য কৰে কিন্তু কালীয় দমন আৰু পত্নীপ্ৰসাদ এই কালীয় দমন আৰু পত্নীপ্ৰসাদ যি দুখন নাটক এই দুখন নাটকত কিন্তু মহাপুৰুষ শংকৰদেৱে শ্ৰীকৃষ্ণক অকণমান শিশুলীলাৰো বৰ্ণনা কৰিছে যদিও আমাৰ এই ক্ষেত্ৰত যিটো আমাৰ ৰচনাৰ ক্ষেত্ৰত আমি মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱৰ ৰচনাত আমি ইয়াৰ এটা পাৰ্থক্য আমি দেখা পাওঁ এতিয়া যদি আমি দ্বিতীয় অপশ্যনটো যদি চাওঁ দ্বিতীয় অপশ্যন চালে আপোনালোকে দেখিব শংকৰদেৱৰ নাটসমূহত কি হৈছে আমাৰ যেতিয়া এটা কাহিনী হয় সম্পূৰ্ণ এটা ঘটনা দেখা পোৱা যায় আনহাতে মহাপুৰুষ মাধৱদেৱৰ যেতিয়া কিছুমান কাহিনী থাকে বা সম্পূৰ্ণ কাহিনী বা ঘটনাৰ পৰিৱৰ্তে কি কৰে তেখেতে শুদ্ধ ঘটনা বা কথাবস্তুক লৈ তেখেতে এইবিলাক ৰচনা কৰে সেইকাৰণে মহাপুৰুষ মাধৱদেৱৰ যিবিলাক আমাৰ নাটক সেইবিলাকক ঝুমুৰা বুলি কোৱা হয় চুৰধৰা পিম্পোৱা গুচোৱা এইবিলাক কি হৈছে কিছুমান শুদ্ধ ঘটনা বা কথাবস্তুক লৈ তেখেতে এইখন ৰচনা কৰিছিলে এইটোৰ ওপৰত আপোনালোকে চাই যাব কাৰণ এইটো মষ্ট ইম্পৰ্টেণ্ট হয় ঝুমুৰা এতিয়া আকৌ যদি আমি নেক্সট যদি এটা চাওঁ মহাপুৰুষ শংকৰদেৱৰ আৰু মাধৱদেৱৰ যিটো ৰচনাৰ যদি বৈশিষ্ট্যবিলাকৰ বিষয়ে যদি আমি অকণমান উনুকিয়াওঁ তেতিয়া আমি দেখিম যে মহাপুৰুষ শংকৰদেৱৰ নাটসমূহত কিছুমান নৃত্য গীতৰ উপৰি সংলাপৰ প্ৰায় প্ৰভাৱ দেখা পোৱা গৈছিলে মহাপুৰুষ শংকৰদেৱৰ ৰচনাসমূহত কিন্তু মহাপুৰুষ মাধৱদেৱৰ নাটসমূহত কি হৈছে কিছুমান গীত আৰু সূত্ৰৰ জৰিয়তে নাটৰ কিছুমান সমাপ্তি ঘটিছিলে তেখেতৰ নাটবিলাকত কিন্তু এই ক্ষেত্ৰত একেবাৰে পাৰ্থক্য নথকাও নহয় তেখেতৰ যিখন অৰ্জুন ভঞ্জন এই নাটকত তেখেতে কি কৰিছিলে জানেনে সেইখনৰ ওপৰত তাতে কিন্তু নৃত্য গীত আৰু সংলাপৰো প্ৰয়োজন ঘটিছে তথাপিতো যদি আমি চাওঁ এইটো ক্ষেত্ৰতো কি হৈছে অকণমান পাৰ্থক্য দেখা পোৱা যায় এতিয়া আমি যদি আকৌ যদি আৰু কিছুমান যদি ফহিয়াই চাওঁ তেতিয়া দেখিম যে মহাপুৰুষ শংকৰদেৱৰ যিবিলাক ৰচনা এই ৰচনাবিলাকত কি হৈছিলে জানেনে পুৰাণ আৰু হৰিবংশৰ কাহিনী আছিলে মহাপুৰুষ মাধৱদেৱৰ ৰচনাত কি হৈছে ভাগৱত পুৰাণৰ হৰিবংশৰ কাহিনী আছে কিন্তু আপোনালোকে আৰু এটা যদি কথা যদি লক্ষ্য কৰে তেতিয়া দেখিব যে মহাপুৰুষ শংকৰদেৱৰ যিবিলাক ৰচনা তেখেতৰ সেইবিলাক ৰামায়ণৰ কাহিনী উল্লেখ থাকে মহাপুৰুষ শংকৰদেৱৰ ৰচনাত ৰামায়ণৰ কিছুমান কাহিনীও মহাপুৰুষ শংকৰদেৱৰ ৰচনাত পোৱা যায় কিন্তু মাধৱদেৱৰ ৰচনাত কি হয় যে ৰামায়ণৰ কাহিনী প্ৰায় দেখা পোৱা নাযায় গতিকে এইটো ক্ষেত্ৰত এটা আমি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাত কিছুমান পাৰ্থক্য দেখা পাওঁ তাৰ উপৰিও যদি আমি চাওঁ মহাপুৰুষ শংকৰদেৱৰ যিবিলাক নাটক আছে সেইবিলাকত কি হৈছে জানে আধ্যাত্মিক যিটো পাৰমাৰ্থিক দিশ বা তত্ত্বগত যিটো তত্ত্ব মানে গধুৰ ভাৱত দেখা পোৱা যায় গোটেইখিনি মহাপুৰুষ শংকৰদেৱৰ যিবিলাক ৰচনাত আকৌ আনহাতে যদি আমি মাধৱদেৱৰ নাটসমূহত যদি চাওঁ তেখেতে যিবিলাক গ্ৰাম্য যিখিনি আমাৰ জীৱনৰ প্ৰতিচ্ছবি বেছিকৈ ফুটি উঠা দেখা যায় গতিকে এই ক্ষেত্ৰতো এটা আমি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাবিলাকত আমি পাৰ্থক্য দেখা পাওঁ গতিকে এইটোৰ ওপৰত আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকে এনেদৰে আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব কাৰণ এইখিনিৰ ওপৰত নেক্সট এটা টপিকত আকৌ এটা বেলেগ অপশ্যন উঠাই দিব পাৰে গতিকে এনেকুৱা গোটেইখিনি আপোনালোকে কণ্টেণ্ট জনাটো অত্যন্ত দৰকাৰ এতিয়া আমি যিবিলাক ৰসৰ কথাত যদি আহোঁ মহাপুৰুষ শংকৰদেৱৰ নাটবিলাকত বা অন্যান্য ৰচনাত যদি চাওঁ তেখেতৰ কি হৈছিলে জানেনে যিটো আমাৰ নৱৰস বুলি ক'লে আপোনালোকে নিশ্চয় জানে চাগে হাস্য কৰুণ ৰৌদ্ৰ বীৰ হয়নে ভয়ানক যিটো বিভৎ ৰস বুলি কয় অদ্ভুত ৰস শান্ত বা যিটো আমাৰ বাৎসল্য ৰস এই নবিধ ৰসৰ প্ৰয়োগ আমি দেখা পাওঁ কিন্তু যদি আপোনালোকে চাই মহাপুৰুষ মাধৱদেৱৰ যিবিলাক নাটকত হয়নে এই কিন্তু নৱৰসৰ সম্পূৰ্ণ প্ৰভাৱ ৰূপত দেখা পোৱা নাযায় গতিকে এই ক্ষেত্ৰত আমাৰ ৰসৰো কিছুমান পাৰ্থক্য থাকে আন এটা প্ৰশ্ন আপোনালোকৰ আহিব পাৰে সেইটো আপোনালোকে মনত ৰাখিব যে আমাৰ এই যিটো নৱৰসৰ বিষয়ে যদি আমি চাওঁ নটা ৰসৰ বিষয়ে যদি আমি ৰসৰ যদি স্থায়ী ভাৱটো কেতিয়াবা আপোনাৰ অপশ্যন তুলি দিব পাৰে সেইটোৰ ওপৰত যিহেতু মই আগতে ৰসৰ ওপৰত আলোচনা কৰিছোঁ তথাপিতো মই কওঁ যে যিটো হাস বা সেইটোক হাস্য ৰসৰ লগত তুলনা কৰা হয় শোকক কৰুণ ৰসৰ লগত ক্ৰোধটো ৰৌদ্ৰ ৰসৰ লগত উৎসাহ বীৰৰ ৰসৰ লগত তাৰপিছত আকৌ ভয়টো ভয়ানক ৰসৰ লগত যুগুষ্পা বিভৎ
ৰসৰ লগত বিস্ময় অদ্ভুত খাম শান্ত আৰু স্নেহটো কি হৈছে বাৎসল্য ৰসৰ লগত এই নৱৰসৰ আপোনালোকৰ এইকেইটাও মনত ৰাখিবলৈ যিটো ৰসৰ যিটো স্থায়ী ভাৱ এইকেইটা কথাও আপোনালোকে মনত ৰাখিব এতিয়া যদি আমি এইখিনি কথাৰ উপৰিও আৰু অন্যান্য কিছুমান আছে আপোনালোকে যদি সেইখিনিৰ ওপৰত ভালকৈ জানে তেনেহ'লে মোক কমেণ্ট কৰি জনাবচোন তেতিয়া মোৰ ভাল লাগিব এতিয়া আমাৰ নেক্সট কুৱেশ্যনটোৰ এটা অপশ্যনটোলৈ যাওঁ এই অপশ্যনটোত যদি চাওঁ আপোনালোকে এতিয়া আপোনালোকে যদি লক্ষ্য কৰে তেতিয়া দেখিব আৰু নেক্সট অপশ্যনটো আছে ৰাম সৰস্বতীয়ে বোধকাব্যবোৰ ৰচনা কৰিছিলে এইটোতো আপোনালোকে নিশ্চয় জানেই যে এইটো এটা শুদ্ধ অপশ্যন কাৰণ এইটো ৰাম সৰস্বতীৰ বোধকাব্যবিলাকৰ বিষয়ে জানেই হয়নে এতিয়া আমি যদি ৰাম সৰস্বতীৰ বিষয়ে যদি থুলমূলকৈ চাবলৈ যাওঁ ৰাম সৰস্বতী হৈছে মানে 16শ শতিকাৰ অসমীয়া এজন কবি আৰু তেখেতে যদি আমাৰ তেখেতৰ ৰচনাৱলীবিলাকৰ বিষয়ে যদি চাবলৈ যাওঁ হয়নে তেখেত এজন কি হৈছিলে জানেনে আকৌ কেতিয়াবা যিবিলাক শংকৰদেৱতকৈও তেখেতৰ ৰচনাবিলাকত পদৰ সংখ্যা বেছি আছিলে এতিয়া আপোনালোকে কেতিয়াবা আৰু এটা কথা মনত ৰাখিব যিবিলাক আমাৰ প্ৰাক শংকৰ যুগৰ কবিসকলৰ বিষয়ে আপোনালোকৰ আহিব পাৰে এতিয়া এই মানে যিখিনি আমাৰ খ্ৰীষ্টীয় চতুৰ্দশ শতিকাৰ কবি বুলি কোৱা হয় হেম সৰস্বতী ৰুদ্ৰকণ্ডলী হৰিবৰ বিপ্ৰ কবিৰত্ন সৰস্বতী আৰু মাধৱ কণ্ডলী এই তেখেতসকলক কি বুলি কয় প্ৰাক শংকৰ যুগৰ কবি বুলি কোৱা হয় এইটো অপশ্যনো আপোনালোকে অলপ মনত ৰাখিবলৈ যত্ন কৰিব তাৰপিছতে মই ক'বলৈ গ'লোঁ যে ৰাম সৰস্বতীৰ বিষয়ে এতিয়া এই ৰাম সৰস্বতীক বহুতে কি কয় কবিচন্দ বা ভাৰত চন্দ বা ভাৰতভূষণ এইকেইটা নামেৰেও ৰাম সৰস্বতীক কি হয় সম্বোধন কৰা হয় আৰু যদি ৰাম সৰস্বতীৰ প্ৰকৃত নামো কেতিয়াবা আহিব পাৰে কেতিয়াবা আপোনালোকক এনেদৰে তুলি দিব পাৰে হয়নে তেখেতৰ প্ৰকৃত নামটো হৈছে কি অনিৰুদ্ধ কাৰ প্ৰকৃত নাম এইটো এনেদৰে অপশ্যনত দি দিব পাৰে এতিয়া আমি আৰু যদি চাওঁ হয়নে ৰাম সৰস্বতীৰ যিবিলাক আমাৰ ৰচনা সেইবিলাকৰ ৰচনাবিলাকৰ যদি চাওঁ আমাৰ এই যি কি কয় ভীমচৰিত কাব্য ৰচনা ৰাম সৰস্বতীৰ এখন উল্লেখযোগ্য ৰচনা আৰু এইখন ৰচনাত একচুৱেলি ভীমৰ লগত আমাৰ ভীমৰ হেয়া কৰি কিছুমান কাহিনী খুব সুন্দৰভাৱে গ্ৰাম্য জীৱনৰ কাহিনী তেখেতে ফুটাই তুলিছে তাৰ উপৰিও যদি তেখেতে ৰাম সৰস্বতীৰ ৰচনাবিলাক চাওঁ মহাভাৰতৰ কিছুমান ৰচনা কৰিছিলে যেনেকৈ আদি পৰ্ব বন পৰ্ব উদ্যোগ পৰ্ব বা আমাৰ দূৰ্ণ পৰ্ব কৰ্ণ পৰ্ব হয়নে এই গদা পৰ্ব শান্তি পৰ্বৰ যিখিনি সাবিত্য আখ্যান এইখিনিৰ ওপৰত আমি অকণমান চাব লাগিব তাৰপিছতে আমি যদি আকৌ চাওঁ তেখেতৰ যিবিলাক বোধকাব্য 15খন আমি বোধকাব্য পাইছোঁ এক নম্বৰ বিজয় পৰ্ব এই মণিচন্দ ঘোষ পৰ্ব পুষ্পহৰণ পৰ্ব কালকুঞ্জ শোষক পৰ্ব ভীমচৰিত বা বকাসুৰ বধ এই কুলাচল বধ এই জংঘাসুৰ বধ এইটো জটাসুৰ বধ এইটোৰ ওপৰত আহিছে জটাসুৰ বধৰ ওপৰত আহিছে আপোনালোকে আৰু কেতিয়াবা আহিব পাৰে কি পাঞ্চালী বিবাহ বা সিন্দুৰা পৰ্ব ব্যাসশ্ৰম অশ্বকৰ্ণৰ যুদ্ধ হতাসুৰ বধ গতিকে এনেকুৱা এটা অপশ্যন তুলি দিব পাৰে আপোনালোকে সেইখিনি মনত ৰাখিবলৈ যত্ন কৰিব এতিয়া মই ভীমচৰিতৰ কথা ক'লোৱেই যে এই ভীমচৰিতখনত কি হৈছিলে জানেনে ভীমৰ শৈশৱকালৰ দুষ্টালিৰ লগতে দুই পুত্ৰসহ শিৱ পাৰ্বতীৰ দৰিদ্ৰ সংগ্ৰামৰ কাহিনী এই ভীমচৰিতত ৰাম সৰস্বতীয়ে সুন্দৰভাৱে বৰ্ণনা কৰিছে গতিকে ইয়াৰ উপৰিও আৰু আছে ৰাম সৰস্বতীয়ে কি কৰিছিলে নৰনাৰায়ণৰ পাছত তেওঁ পৰীক্ষিত নাৰায়ণ বা বলিনাৰায়ণ বা ধৰ্মনাৰায়ণৰ ৰাজত্বকালতো ৰাজ অনুগ্ৰহ লাভ কৰি নানান পুথি তেখেতে ৰচনা কৰিছিলে এইটোৰ ওপৰত এনেদৰে এটা কেতিয়াবা প্ৰশ্ন তুলিব পাৰে মহাপুৰুষ শংকৰদেৱে কাৰ পৃষ্ঠপোষকতাত ৰচনা কৰিছিলে বা ৰাম সৰস্বতীয়ে কাৰ পৃষ্ঠপোষকতাত তেখেতে কাব্য ৰচনা কৰিছিলে সেই ওপৰতো আমাৰ প্ৰশ্ন এটা তুলি দিব পাৰে তাৰপিছতো যদি চাওঁ আমাৰ অপশ্যনটো ডিটো আছে কি এইটো এটা শুদ্ধ আৰু ডিটো অপশ্যনটো আছে সুকবি নাৰায়ণদেৱৰ গীতসমূহ ওজাপালি অনুষ্ঠানত পৰিৱেশন কৰা হয় আপোনালোকে এই ওজাপালিৰ বিষয়ে জানেই নিশ্চয় চাগে এইটো শুদ্ধ উত্তৰ সুকবি যিটো আমাৰ নাৰায়ণক তেখেতক সুকবি নাৰায়ণীয় বুলি কোৱা হয় আৰু তেখেতক যিহেতু তেখেতে বংগদেশত যথেষ্ট ফেমাছ সেইটো কাৰণে কি হৈছে তেখেতক একদম বঙালী কবি বুলিও কোৱা হয় আৰু তেখেতৰ এখন উল্লেখযোগ্য গ্ৰন্থ হৈছে পদ্মপুৰাণ সেই পদ্মপুৰাণক কি বুলি কয় শুকননানী নামেৰেও বিখ্যাত আপোনালোকে এইটো নাম মনত ৰাখিবলৈ যত্ন কৰিব শুকননানী কেতিয়াবা পদ্মপুৰাণ বুলি নিদি শুকননানী বুলিও দি দিব পাৰে এই অপশ্যনটো তুলি দিব পাৰে এতিয়া এই পদ্মপুৰাণৰ যদি আমি কাহিনীবিলাক চাওঁ কামৰূপ দৰং গোৱালপাৰা জিলাত অতি জনপ্ৰিয় আপোনালোকে নিশ্চয় সতী বেউলাৰ যিটো বা বেউলা লখিন্দৰ যিটো কাহিনী শুনিছে সেই কাহিনীটো কি হৈছে আমাৰ পদ্মপুৰাণৰ পৰা অনা হৈছে এতিয়া
এই সুকবি নাৰায়ণদেৱৰ যদি আমি চাওঁ তেখেতে হিন্দু বা মুছলমান বা এনেকুৱা উভয় সম্প্ৰদায়ৰ ওজাই কি কৰিছিলে সুকবি নাৰায়ণদেৱৰ গীতসমূহ ওজাপালি অনুষ্ঠানত কি কৰিছিলে পৰিৱেশন কৰিছিলে আৰু অন্যান্য কিছুমান তেনেকুৱা আছে সেইখিনি আপোনালোকে মনত ৰাখিব যে কেতিয়াবা আমাৰ পাঁচালী কবি বুলিও আহিব পাৰে সুকবি নাৰায়ণদেৱ এজন পাঁচালী কবি বা তেখেতে ১৬০০ শতিকাৰ সময়ত বৈষ্ণৱ আন্দোলনৰ মূল ধাৰাটো যিখিনি প্ৰভাৱমুক্ত এগৰাকী কবি কৰিছিলে শংকৰদেৱৰ সমসাময়িক যিখিনি সময়ছোৱাত বা পঞ্চদশ শতিকাৰ শেষৰ পৰা ১৬০০ শতিকা আদি ভাগত সেই সময়তো এই কবিবিলাকৰ উদ্ভৱ হৈছিলে তাৰ মাজে এজন তেখেত উল্লেখযোগ্য কবি এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকক তুলি দিব পাৰে গতিকে আৰু এটা কথা মনত ৰাখিব যে সুকবি নাৰায়ণদেৱৰ যিখন পদ্মপুৰাণ সেই পদ্মপুৰাণ গ্ৰন্থখনত পুৰণি যিখিনি আমাৰ অসমৰ সামাজিক আচাৰ ব্যৱহাৰ বা বেহা বেপাৰ যিখিনি বৈদেশিক বাণিজ্য শিল্পকৰ্ম সাজ পোছাক অলংকাৰ বা অসমৰ বনজ সম্পদ কুসংস্কাৰ অন্ধবিশ্বাস যিবোৰ মংগলচাৰণ যিবিলাক বিচাৰ বা লোকবিশ্বাস সেইবিলাকৰ আভাস এই তেখেতৰ পদ্মপুৰাণত পোৱা যায় গতিকে সেইবাবে সমসাময়িক সমাজৰ সকলো দিশ বা যিখিনি কথা লগত মানে পদ্মপুৰাণৰ পৰিচয় পোৱা যায় গতিকে এইটো এটা এই C2 আৰু D2 ইয়াৰ শুদ্ধ উত্তৰ ইয়াত আমাৰ এনসাৰ কি মতে এই দুটা হৈছে ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আপোনালোকে যদি আৰু চাই মহাপুৰুষ শংকৰদেৱৰ যিখিনি আমাৰ ৰচনা সেই ৰচনা সময়ৰ লগে লগে আৰু এটা মই কৰিছোঁ আপোনালোকক যে বংগদেশৰ চৈতন্যদেৱ আৰু মহাৰাষ্ট্ৰৰ নামদেৱ বা জ্ঞানেশ্বৰ তুকাৰাম গুজৰাটৰ মীৰাবাই উত্তৰ প্ৰদেশৰ তুলসীদাস কবিৰ দাস উৰিষ্যাৰ বলৰাম দাস জগন্নাথ দাস ঠিক তেনেদৰে অসমত শ্ৰীমন্ত শংকৰদেৱে কি কৰিছিলে এই বৈষ্ণৱ ধৰ্মৰ যিটো মূল প্ৰচাৰ আন্দোলনটো ইয়াত মূল তেখেতে হেৰি কৰিছিলে কিন্তু বৰ্তমান আমাৰ অসমতেই হওক বা সমগ্ৰ আমাৰ ভাৰতবৰ্ষতেই হওক তেখেতৰ মহাপুৰুষ শংকৰদেৱক লৈ যিখিনি আমাৰ বিভিন্ন ধৰণৰ আমাৰ মতানৈক্য বা পাৰ্থক্য আমি দেখিবলৈ পোৱা যাওঁ আমাৰ তেখেতে যিখিনি ৰচনা কৰিছিলে সেইখিনি অজৰ অমৰ হৈ থাকিব কিন্তু তথাপিতো আমাৰ এছাম লোকে কি কৰিছিলে বিভিন্ন ধৰণৰ মানে সংঘ বা NGO স্থাপন কৰি সেইবিলাকৰ মাজত কিছুমান ভেদাভেদ আনিবলৈ যত্ন কৰিছে সেইখিনিৰ ওপৰতো আপোনালোকে অকণমান মন দিব যিহেতু আমাৰ সেইকাৰণে লক্ষ্মীনাথ বেজবৰুৱাই এনেদৰে কৈছিল মোক গুৰু লাগে মই শিক্ষিত শিষ্য জগতক জাননী দিলোঁ জগতৰে গুৰু শ্ৰী শংকৰৰ ঘৰতে অন্ধলাই নেদেখিলেহে গুৰু শংকৰ গতিকে আমাৰ আজিৰ ভিডিঅ'টো ইমানেই আছিলে এই ভিডিঅ'টোত মই এই কুৱেশ্যনটোৰ যিখিনি সামগ্ৰিক মানে অপশ্যন তুলি দিব পাৰে নেক্সট এক্সামত সেয়াৰ ওপৰত মই আলোচনা কৰিলোঁ যদি আপোনালোকে এই ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক কৰি দিব এই ভিডিঅ'টোৰ ইম্পৰ্টেঞ্চ যদি আমি চাবলৈ যাওঁ APSC পৰীক্ষাত এইটো আহিব পাৰে ADREৰ বিভিন্ন ধৰণৰ গ্ৰেড 3rd গ্ৰেড বা 4th গ্ৰেডত এই কুৱেশ্যনটো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আসাম পুলিচৰ এক্সামত আহিব পাৰে বা অসমীয়া বিভাগৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে এই যিটো অপশ্যনটো এই কুৱেশ্যনটো যথেষ্ট উপযোগী যদি আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ৰাইট এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে নটিফিকেশ্যন আইকনটো বা বেল আইকনটো বজাই দিব লগতে বন্ধু বান্ধৱীবিলাকক শ্বেয়াৰ কৰি দিব থেংক ইউ